Hello guys. Hello. নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি লৈছোঁ তোমালোকৰ মাজলৈ এখন নতুন চিনেমা। তো চিনেমাখন চোৱাৰ আগতে তোমালোকৰ দুআষাৰমান কথা কৈ লওঁ। ছেটফোন নামৰ হেডফোনডাল নিশ্চয় ব্যৱহাৰ কৰি ল'বা, কাৰণ কেলৈ ইয়াত মানে বহুত বেয়া গালি শুনিবলগীয়া আছে। বহুত বেয়া গালি ক'ম মানে মই ইয়াত। তো গালিকেইটা তোমালোকে যদি নিজে শুনিবলৈ বিচাৰিছা তেতিয়া ছেটফোন নামৰ হেডফোনডাল লগাই ল'বা। যদি আনক শুনাবলৈ বিচাৰিছা তেতিয়া ঘৰৰ পৰা অলপমান বাহিৰলৈ যাবা, কাৰণ তোমালোকৰ মা দেউতাই যদি এইটো গালি শুনে তোমাক নিশ্চয় পিটিব। তো গতিকে ভিডিঅ'টো পলম নকৰি সোনকালে আৰম্ভ কৰোঁ ব'লা। Hello guys. হেল্ল'। আপোনালোকক এটা বস্তু দেখাই আছো ৰ'ব। কি বস্তু দেখাবলৈ চাওঁ সোনকালে দেখুৱাই দিয়াচোন। अभी मजा आएगा ना भिड़ो। এয়া এইকেইটা কি বস্তু হয় কি ফাল্টু বে, মই বোলো কেলা ভাল বস্তু দেখুৱাব চেট कैसे कैसे लोग रहते हैं यार यहाँ। গৈ পিনিলৈকে তাই ভয় সেইটো তাইহে দেখুৱালে। ইমান সৰু সৰু বিলাহী দুটা কথা কৈছোঁ মই। अच्छा हमको सिखा रिया। তুমি মাইনা কি কথাবোৰ কোৱাহে? বিলাহী দুটা বহুত সৰু সৰু হৈছে নহয়। তুমি এটা কাম কৰিবা, তোমাৰ মতাটোক আনি অকণমান দেখুৱাবা। সি যদি চাই তেতিয়া ডাঙৰ হ'ব পাৰে। যদি হাতে কামে লগাই দিয়ে তেতিয়া অকণমান ডাঙৰ হ'ব। আপোনাৰ বেয়াটো নাভাবিব। হাতে কামে লগোৱা মানে কি, সাৰ চাৰবোৰ দিব। সাৰটো কম পাইছে যে সাৰটো দিব, তেতিয়া অকণমান ডাঙৰ হ'ব বস্তুটো। বুজি পাইছে নহয়? বটলৰ চিচা ভাঙৰ নিচা। अभी मजा आएगा ना भिड़ो। বটলৰ চিচা ভাঙৰ নিচা, তাৰ কেলা কোৱাৰ ভাজ চা। তোক যিদিনাখন মই মুখৰ আগত পাম নহয়, ডিম কেলা ভালকৈ এক থাকে চা। অ' মানস দা, তুমি যে মোক ভাল পাওঁ বুলি কৈছিলা কথাষাৰ সঁচানে মিছা? অ' মাই গড। সঁচা সঁচা, মানসে ভাল পায় তোক সঁচা। যা, মানসে কলটো উলিয়াই থৈ দিছে, তই গৈ পিনি খাই থৈ আগে। কলবাৰীৰ চেহেৰা দেখিছে নাই? কলবাৰীৰ চেহেৰা একেবাৰে কল খাই খাই গোটেই কলটো নিচিনাই হৈ গৈছেগৈ। गजब बेइज्जती है। সেইকাৰণে কওঁ কমকৈ কল খাবি। এতিয়া চাওঁ নিজৰ চেহেৰাটো কেনেকুৱা হৈছে, গোটেইটো একদম দীঘলীয়া কলটোৰ নিচিনাই হৈছে, জাহাজী কলটোৱে আৰু। জাহাজী কলবোৰ খুব খায় নহয়, ডাঙৰ পাই খুব খায়। সৰুবোৰ চেনী কলবোৰ নাখায়, জাহাজী কলহে খায়, কাৰণ কিবা ডাঙৰতে খাই ভাল পায় এই কলকেইটা। সেইকাৰণে মানসৰ কলটো উলিয়াই থৈ দিছে, যা খাই থৈ আগে। अच्छा ठीक है। আৰু এটা কথা মানস দা, মই যে তোমাক মৰমতে মৃত্যু বুলি মাতিম দেই, তুমি আকৌ বেয়া পাবা নেকি? কিন্তু কিয় মাতিব লাগে? মানুহটো বুলিয়ে মাতিবি কেলা। তইতো এজনী কেলা মাইকীয়ে হৈ গৈছে। মাইকী মানে কি আৰু, গুটিকেইটা আছে যে সেইকাৰণে সম্পূৰ্ণ মাইকী নহ'লে আধা মাইকী আধা মতা হৈ আছে এতিয়া বৰ্তমান। দুখন কাণত 4 পাত কাণ খুলি পিন্ধেহি। ই কেলা মতাই নে মাইকী আছে সেইটো হ'লে ধৰিবই নোৱাৰো। তুমি যদি মোক সঁচাই ভাল পোৱা নহয়, তেতিয়াহ'লে মই তোমাক নলবাৰীলৈ লগ কৰিবলৈ গৈ আছো দেই। এই সপ্তাহতে লগ কৰিমগৈ তোমাক নলবাৰীত গৈ। অ' মাই গড। যা, গৈ আছে আমাৰ কলবাই, কলটো উলিয়াই থৈ দিবা, ডাইৰেক্ট গৈ খাবগৈ আৰু। বাট যে ভাল লাগিব, মোৰ যে কিবা ভাবিয়ে ভাল লাগিছে পাই। অ' মাই গড। নলবাৰীত গৈ লগ কৰিবিগৈ, মনোজে ভালকৈ দিব তোক। बड़ा हरामी हो बेटा। আৰু তোমালোকে জানানে, এই চুট প্ৰাণীটো ইয়াক কেলা কি বুলি ক'ম বাৰু মই এতিয়া। ইয়াক ভগৱানে জানি শুনি ইয়াক মতা বনাই পঠিয়াইছে, কাৰণ কেলে ইয়াক যদি মাইকী বনাই পঠিয়ালে হয়, ই মতা আহোঁতে এতিয়া এইবোৰ স্বভাৱ ইয়াৰ ইমানখিনি ই মানে হেৰি কৰি আছে। ইয়াক যদি সঁচাকৈ মাইকী বনাই পেলাই, ইয়াৰ কেলা আৰু কিমান খজুতি হ'লহেঁতেন ঠিক নাই নহয়। ইয়াক কেলা তাৰপাছত তোমালোকে ইয়াৰ কেলা ইনষ্টাগ্ৰামত বিচাৰি নোপোৱা, ডাইৰেক্ট কৰ্মতহে বিচাৰি পাবা আৰু। কলবাই একদম ভাইৰেল ভিডিঅ' বুলি ক'লে ডাইৰেক্ট ওলাই আহিব জনি সিঙৰ লগত। পাতি দিলে হয় তই আৰু। গাল দুখনৰ কথা কৈছোঁ, তই এইবোৰ কাণ্ড কৰা কাৰণে তোক 2 বছৰমান ভালকৈ দিব। সেইকাৰণে কৈছোঁ পাতি দিবিগৈ গৈ, একদম পিছফালৰ পৰা দিবহি। क्या बात, ये बात है। চৰটো পিছফালৰ পৰা দিবহি কৈছোঁ।
कमाल है यार। यही नहीं अभी और सुनिए তই কেলা ৰিলছে বনাইছনে নে ডাঙৰ কৰিছ বুলি দেখুৱাইছ চকুকেইটাহে ডাঙৰ কাজল চাজল লৈছে ন ডাঙৰ ডাঙৰকৈ মিলিছে ভাল লাগিছে দেখিবলৈ प्यारी समझ गई তোমালোকে কমেণ্টত ক'বা কোনযোৰ কাপোৰত বেছি ধুনীয়া লাগিলে কাপোৰ মানে তোমাৰ চাদৰ মেখেলাযোৰ ভাল লাগিলে নে নে গেঞ্জি পিন্ধি তোমাৰ ভিতৰতো ভাল লাগিলে মোৰ মতেতো গেঞ্জি পিন্ধি তোমাৰ ভিতৰতে ভাল লাগিলে কাৰণ बड़ा हरामी हो बेटा। কেলে তাত মানে ধুনীয়াকৈ দেখে ওলাই তাত মানে ধুনীয়াকৈ ওলাই আছে চব বস্তু মানে কি আৰু মুখখন আৰু হাতটো अच्छा हमको सिखा रिया है চব কথা পাতি তোমাৰ সেইটো এটা বেছি ভাল লাগিলে তোমালোকে ভুলটো নিবিছা মই এই চকুৰটা বেছি ভাল লাগিলে তোমাৰ দেই ভাল লাগিলে মই দাঙি দিম বুলিহে কৈছো यही नहीं अभी और सुनिए এইজনী বাইদেউ আপুনি যে কেলা কিনো কথাবোৰ কয় আপোনালোক কেলা দাঙি দিম বুলি ক'বলৈনো কি দৰকাৰ সেইকাৰণে বেঙেনাকেইটা দিছে बड़ा हरामी हो बेटा। দাঙি জানো দিছো হা তহঁতি যে মোক ইমান ডাঙৰ ডাঙৰ বেঙেনাডাল দি আছ কেলা অসভ্যকেইটা ভাল আপুনি যে বাচি গ'ল দাঙি নিদিলে দাঙি দিম বুলি কৈছিলেহে যদি সঁচাকৈ দাঙি দিলে তেতিয়া বেঙেনা ঠাইত কেলা আপোনাৰ তাত সেই কোমোৰাহে এটা গ'লে अच्छा हमको सिखा रिया খাবলৈও হ'লহেঁতেন মাৰিবলৈও হ'লহেঁতেন খজতি